হেল্ল' গাইজ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ গাৰ্লিক বাটাৰ চিকেন। তাৰ বাবে মই এনেকুৱা বনলেছ চিকেন অকণমান লৈ লৈছোঁ আৰু ইয়াতে মই কি দিছোঁ, জালুকৰ গুড়ি আৰু নিমখ। এইখিনি দি মই কিছু সময় এইখিনি ঢাকি থৈ দিছোঁ। মোটামুটি 15 মিনিট এনেকৈ ঢাকি থৈ দিছোঁ। 15 মিনিটৰ পিছত এতিয়া চাওক, এইখিনি ইয়াতে মই কি দিছোঁ, এচামুচ ময়দা আৰু আপোনালোকে ইয়াতে কৰ্ণফ্ল'ৰো দিব পাৰে আৰু নহ'লে অকল ময়দা দিও দিব পাৰে। মই ইয়াতে ময়দা এচামুচ দিছোঁ আৰু আধা চামুচ কৰ্ণফ্ল'ৰো দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ আৰু এনেকৈ চাওকচোন, ময়দাখিনি যাতে ভালকৈ লাগি থাকে। আৰু এতিয়া চাওক, এখন পেন লৈছোঁ আৰু পেনত মই কি দিছোঁ, তেল দি দিছোঁ অকণমান। বহুত বেছি তেলো নালাগে, অলপ এনেকৈ তেল দি লৈছোঁ আৰু এতিয়া টাৱাখন অকণমান গৰম হ'ব দিছোঁ যাতে তেলখিনি ভালদৰে গৰম হয়। আপোনালোকৰ কাৰ কাৰ বাৰু প্ৰিয় হয় গাৰ্লিক চিকেন? মোৰ ল'ৰাৰ গাৰ্লিক বাটাৰ চিকেন বহুত প্ৰিয় হয়। তো এতিয়া চাওক, এই চিকেনখিনি এপিচ এপিচকৈ ইয়াতে ধুনীয়াকৈ এনেকৈ দি দিছোঁ। দেখিছে নহয়, গোটেইখিনি চিকেন এনেকৈ পেনখনত দি লৈছোঁ। অকণমান বেলেগকৈ বনাই দিলে ল'ৰা ছোৱালীবিলাকে ভাল পায়, নহয়নে বাৰু? সদায় একেমেয়াকৈ খাই থকাতকৈ কেতিয়াবা মাজে মাজে অলপ বেলেগ ধৰণৰ ডিছ বনাই দিলে ইহঁতে মানে ভাতকেইটা খুব শান্তিৰে খায়। আৰু সেইকাৰণে ময়ো ট্ৰাই কৰোঁ, যদিও মই নাখাওঁ চিকেন, তথাপিও ইহঁতক মানে বেলেগ ধৰণে বনাবলৈ ট্ৰাই কৰোঁ সদায়। আৰু আজি এইটো বনাই দিয়াত সিহঁতে খুব ভাল পালে আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। কিজানি আপোনালোকে এনেকৈ কেতিয়াবা বনাই খাব পাৰে আৰু ভালো পায় চাগে। যদি ভাল পায়তো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। এতিয়া চাওক, এনেকৈ মাংসখিনি মই উল্টাই দিছোঁ। দুয়োফালে কিছু ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। জুইটো আপোনালোকে ইয়াত মিডিয়াম ফ্লেমত দি ল'ব, তেতিয়া মাংসখিনি ধুনীয়াকৈ সিজি যাব। এতিয়া দেখিছে নহয়, এনেকুৱা দুয়ো চাইডে মাংসখিনি ৰঙচুৱা হৈ যাব ধুনীয়াকৈ। এয়া চাওক, এয়া দেখিছে কি ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে মাংসখিনি। এনেকৈ দুবাৰ তিনিবাৰ ওলোটাই পোলোটাই এনেকৈ আপোনালোকে মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। এতিয়া ফ্ৰাই কৰা মাংসখিনি মই উঠাই লৈছোঁ। এয়া চাওক, এনেকৈ এইখিনি মই ধুনীয়াকৈ উঠাই লৈছোঁ। আৰু এতিয়া এই পেনখনতে যিহেতু অকণমান তেল আছে, গতিকে মই এই পেনখনতে আঞ্জাখন বনাম। আৰু ইয়াতে মই এতিয়া দি দিছোঁ বাটাৰ আপোনালোকে অকণমান বেছি দিব। মই 2 চামুচ বাটাৰ দিছোঁ। আৰু যদি মাংস বেছি হয় তো বেছিকৈ দিব। মই আজি অকল ল'ৰাৰ বাবে মাংসটো বনাইছিলোঁ, মই বেছি মাংস বনোৱা নাই। এতিয়া চাওক, মই ইয়াতে দিছোঁ, বহুত বেছিকৈ লৈ লৈছোঁ। এটা ডাঙৰ নহৰু চপাৰত চপ কৰি লৈছোঁ আৰু এইখিনি তাত দি দিছোঁ। এয়া চাওক, নহৰু আৰু বাটাৰ। নহৰুখিনি অকণমান এনেকৈ ধুনীয়াকৈ ভাজি ল'ব যাতে নহৰুৰ কেঁচা গোন্ধটো গুচি যায়। এয়া দেখিছে নহয়। আৰু এনেকৈ আপুনি লৰাই থাকিব, নহ'লে বাটাৰখিনি জ্বলি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া দেখিছেনে, লাহে লাহে নহৰুখিনি অকণমান ৰঙচুৱা হৈ আহিব ধৰিছে। এতিয়া ইয়াতে মই দি দিছোঁ এচামুচ ময়দা। ময়দাখিনি দি ভালদৰে আপোনালোকে এনেকৈ লৰাই দিব, নহ'লে ময়দাখিনি গুটি হৈ যাব। এনেকৈ লৰাই ময়দাখিনি অকণমান ভাজি দিয়া হৈ গ'লে ইয়াতে আপোনালোকে কি কৰিব, পানী ঢালি দিব। এতিয়া চাওক, ময়দাখিনি মোটামুটি ভজা হৈ গ'ল। এই যে আমি যেনেকৈ হোৱাইট গ্ৰেভি বনাওঁ, ঠিক তেনেকুৱাকৈ ময়দাখিনি এয়া দেখিছে নহয়। এতিয়া এনেকৈ পানী দি দিছোঁ। এয়া চাওক, এইখিনি এতিয়া অকণমান উতলিবলৈ দিছোঁ। এয়া উতলাৰ পিছত মই ইয়াতে দি দিছোঁ অকণমান জিৰা গুড়ি আৰু দি দিছোঁ অকণমান গৰম মছলা। ইয়াতে বেছি একো আৰু বৰ বিশেষ মছলা নিদিলেও হয়। আৰু এতিয়া মই কি দিছোঁ, নিমখ দিছোঁ। নিমখটো আপোনালোকে আন্দাজমতে দিব, যিহেতু প্ৰথমতে মাংসত নিমখ দিয়া আছিলে, মই ইয়াতে অকণমান নিমখ দিছোঁ। এতিয়া ভাজি থোৱা মাংসখিনি মই ইয়াতে দি দিছোঁ। এতিয়া চাওক, এইখিনি কিছু সময় মাংসখিনি ইয়াতে উতলিবলৈ দি দিছোঁ। খুব সহজতে আৰু একেবাৰে সোনকালে এই ৰেচিপিটো হৈ যায়। আপোনালোকে কেতিয়াবা বনাই খাবচোন। আৰু ইয়াতে মই কি দিছোঁ, 2 পেকেট অৰিগেনো দি দিছোঁ।
অৰেগেনো দিলে গোন্ধটো বৰ ধুনীয়া হয় আৰু খাবলৈও ভাল হয়। গতিকে এয়া চাওক মোৰ এই ৰেচিপি হৈ গ'ল। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আকৌ পুনৰ আপোনালোকৰ আগত আন এটা ভিডিঅ' লৈ মই আকৌ আহিম। তো আজিলৈ বাই বাই, চি ইউ, টেক কেয়াৰ।